মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 10মান শ্ৰেণীৰ জিকিৰ নামৰ কবিতাটি মই তোমালোকক পঢ়াবলৈ লৈছোঁ। তোমালোকে ভালদৰে শুনি যাবা, মনোযোগ দি শুনিবা, নিশ্চয় পাৰিবা আৰু এবাৰ নোৱাৰিলে তোমালোকে বাৰে বাৰে বুজিবলৈ চেষ্টা কৰিবা। জিকিৰ কবিতাটি লিখিছে আজান ফকীৰে। এই আজান ফকীৰ ইছলাম ধৰ্মৰ এজন ধৰ্মগুৰু আছিল। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা আহিছে। ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাবৈ, যদি কৰা দৰিয়াৰ পাৰ। ৰহম বুলি তাক কোৱা হৈছে। ৰহম শব্দটোৰ অৰ্থ হৈছে দয়া কৰা আৰু গিৰিহত শব্দটোৰ অৰ্থ হৈছে আল্লাহ। দৰিয়াৰ পাৰ মানে সংসাৰ সাগৰৰ পৰা মুক্তি দিয়া। আজান ফকীৰে ঈশ্বৰক দয়াৰ সাগৰ আৰু কৃপাৰ সাগৰ বুলি কৈ তেওঁক কৈছে যে হে আল্লাহ, আমাক এই সংসাৰ সাগৰৰ পৰা মুক্তি দিয়া। চিন্তু হেৰা মোৰ মন আল্লাৰ নামত, ভজো হেৰা মোৰ মন গুৰুৰে পাৱত। কবিয়ে দিনে নিশাই তেওঁ মনে প্ৰাণে আল্লাহকে চিন্তা কৰি থাকে, আল্লাহকে স্মৰণ কৰে, আল্লাহৰ চৰণ চুই তেওঁ প্ৰাৰ্থনা কৰে। পানী মৰে পিয়াহত অগ্নি বৰে জাৰত, সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। পানী মৰে পিয়াহত কথাষাৰে কি বুজাইছে? পানীয়ে আমাৰ পিয়াহ গুচায়, হয়নে? বা তৃষ্ণা নিবাৰণ কৰে, কিন্তু পানীয়ে নিজৰ সেই গুণখিনিৰ কথা কেতিয়াও নাজানে। ঠিক সেইদৰে অগ্নি বা জুয়েও উত্তাপ শক্তি আছে বুলি নাজানে। অগ্নিয়ে সকলো প্ৰাণীকে জাৰৰ পৰা বচায়, কিন্তু অগ্নিয়ে সেই কথা, নিজৰ সেই গুণটোৰ কথা নাজানে। সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। সুদা ৰচুল মানে আল্লাহ বা ঈশ্বৰ ক'ত লুকাই থাকে? বিশ্বাসী মুছলমানৰ অন্তৰতে লুকাই থাকে। মানুহে তাক বিচাৰ কৰিব নাজানে। সুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। সুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মানে নিজৰ হৃদয়ত থকা আল্লাহ বা ভগৱানক আমি নিজৰ অজ্ঞতাৰ কাৰণে চিনি নাপাওঁ। চিনি নাপাই পেলাই কি কৰোঁ? আমি বিভিন্ন তীৰ্থস্থানসমূহ ভ্ৰমণ কৰি ফুৰোঁ। ভগৱানক বিচাৰি মানুহে তীৰ্থস্থানসমূহ ভ্ৰমণ কৰাৰ আচলতে কোনো প্ৰয়োজন নাই। আল্লাহ বা খুদা বা ভগৱান আমাৰ অন্তৰতেই বিৰাজমান। এইখিনি নিশ্চয় বুজি পালা তোমালোকে। এতিয়া মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শলৰ লগত দৰিকাৰ টপালি। মক্কাৰ দুৱাৰত মাৰিলা সঞ্চাৰ, তাৰমানে মক্কা হৈছে মুছলমান ধৰ্মীয় লোকসকলৰ পবিত্ৰ তীৰ্থস্থান। আল্লাহক বিচাৰি তেওঁলোকে মক্কালৈ ভ্ৰমণ কৰে বা মক্কালৈ যায়। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শলৰ লগত দৰিকাৰ টপালি। শ'ল আৰু শাল মাছ এবিধ ডাঙৰ মাছ, আৰু দৰিকা মানে দৰিকণা মাছ, তেনেই এবিধ সৰু মাছ। এই দৰিকণা মাছে শাল আৰু শ'লৰ লগত যুঁজ দিবলৈ গৈ কি কৰে? জিভাৰে টপটপাইহে থাকিব পাৰে, কিন্তু একো কৰিব নোৱাৰে। কিয়? কাৰণ শাল আৰু শ'ল মাছ ডাঙৰ মাছ আৰু দৰিকণা মাছ তেনেই সৰু মাছ। এই মানুহেও তেনেদৰে গোটেই জীৱনটো সংসাৰৰ বিভিন্ন ভাল আৰু বেয়া কামত লিপ্ত হৈ থাকে। সেইবাবে শেষত গৈ পেলাই মক্কালৈ যায় আৰু মক্কাত গৈ পেলাই পাপৰ খণ্ডন কৰিব বিচাৰে, কিন্তু সেয়া সম্ভৱ হৈ নুঠে। কিয়? মানুহ হৈছে সংসাৰৰ মায়ামোহত আবদ্ধ হৈ থকা জীৱ, গতিকে বিভিন্ন বেয়া ভাল কাম মানুহে কৰি থাকে সদায়। আৰু আল্লাহক পাবলৈ হ'লে প্ৰকৃত অন্তৰে, সঁচা অন্তৰে মায়া মোহৰ পৰা মুক্ত হৈ পেলাই তেওঁলোকে আল্লাহৰ ওচৰলৈ যাব পাৰিব। মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট। মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান আৰু ত্ৰিবেণী হৈছে হিন্দুসকলৰ তীৰ্থস্থান। গংগা, যমুনা আৰু সৰস্বতী
এই তিনিখন নদী লগ হৈ পেলাই বাৰাণসীত মিলিত হৈছে আৰু সেই ঠাইখিনিকে ত্ৰিবেণী ঘাট বুলি কোৱা হৈছে। প্ৰতিগৰাকী হিন্দু লোকে ভাবে যে ত্ৰিবেণী ঘাটলৈ গ'লে তেওঁলোকৰ পাপবোৰ নাইকিয়া হৈ যাব আৰু সংসাৰ সাগৰৰ পৰা মুক্তি পাব পাৰিব। মক্কাও ঠিক সেইদৰে মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান আৰু মুছলমান ধৰ্মীয় লোকসকলে মক্কালৈ গ'লে সকলো পাপৰ পৰা মুক্তি পাব পাৰি বুলি তেওঁলোকে বিশ্বাস কৰে। কিন্তু এই মক্কালৈ গ'লে মানুহে মুক্তি পাব নোৱাৰে। কিয়? মানুহ হৈছে মায়ামোহত আবদ্ধ হৈ থকা জীৱ। এই মায়াৰ সাগৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিলেহে আল্লাহৰ সান্নিধ্য পাব পাৰিব। ঠিক আছে, বুজিলা নিশ্চয়। সজাত মইনা আছে ঘনে লগাই মাত, সজাৰ মইনাটিৰ অনেক যুগুটি, দেও মাৰি পাৰ হ'লে এৰিলে পিৰিতি, দেও মাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। সজাৰ মইনা বুলি কবিয়ে আমাৰ আত্মাটোৰ কথা ক'ব বিচাৰিছে। মানুহৰ জীৱনটো তেনেই খন্তেকীয়া। তাৰমানে মানুহৰ জীৱনটো অকণমান সময়ৰ কাৰণে মানুহ পৃথিৱীলৈ আহে। এই খন্তেকীয়া জীৱনটো লৈ পেলাই মানুহবোৰ সংসাৰ সাগৰৰ মায়ামোহত আবদ্ধ হৈ পেলাই সুসম্ভোগৰ প্ৰতি আকৰ্ষিত হৈ পৰে। সংসাৰৰ মায়ামোহে ঐশ্বৰ্য বিভূতিয়ে মানুহক এনেদৰে আবদ্ধ কৰি ৰাখে যে মানুহে জীৱনৰ সেই ক্ষণস্থায়িত্বৰ কথাটো পাহৰি থাকে। মৃত্যুৰ লগে লগে এই সুসম্ভোগবোৰ মূল্যহীন হৈ পৰে। যি সময়ত সজাৰ মইনা স্বৰূপ আমাৰ যে আত্মা বুলি সজাৰ মইনাটোক কৈছে, গতিকে সেই আত্মাটো যেতিয়া শৰীৰৰ পৰা ত্যাগ কৰে, সেই সময়খিনিৰ পৰাই মানুহে সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হৈ যায়। সেই মুহূৰ্ততেই জীৱৰ দেহটো মূল্যহীন হৈ পৰে আৰু সংসাৰৰ সকলো পাৰ্থিৱ বস্তু অসাৰ হৈ পৰে। মানে দেহৰ পৰা, আমাৰ শৰীৰৰ পৰা আত্মাটো ওলাই যোৱাৰ লগে লগে আমাৰ দেহটোৰ বিলাই নাইকিয়া হয়, দেহটো মূল্যহীন হৈ পৰে। তোমালোকে নিশ্চয় বুজি পালা। বাৰে বাৰে তোমালোকে কবিতাটি পঢ়িবা আৰু বুজিবলৈ যত্ন কৰিবা।